তামাম এনজয় কৰিলা না তামাম এনজয় কৰিলা নমস্কাৰ বন্ধুসকল ভিন্ন চাদৰ ইউটিউব চেনেল আছামিজ ব্লগলৈ মই মহিবুল আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক লৈ আহিছোঁ বৰপেটা ৰোডত অনুষ্ঠিত হৈ থকা আঠিয়াবাৰী মহোৎসৱলৈ দৰ্শক বন্ধুসকল 2022 ইংৰাজী বৰ্ষৰ 1 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ বৰপেটা ৰোড ক্ৰীড়া ক্ষেত্ৰত 12 দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আঠিয়াবাৰী মহোৎসৱ অনুষ্ঠিত হৈ আছে ক্ৰমাগত তৃতীয় বৰ্ষৰ বাবে বৰপেটা ৰোডত এই অনুষ্ঠানৰ আয়োজন হৈছে বিভিন্ন ধৰণৰ সেলফি স্পটসমূহ এই মহোৎসৱৰ অন্যতম আকৰ্ষণ হয় এয়া আঠিয়াবাৰী মহোৎসৱৰ সেলফি স্পট মূল দ্বাৰত থকা এই সেলফি স্পটৰ বাহিৰেও ভিতৰ চৰাত আছে একাধিক সেলফি স্পট এটি তোমাৰ নাম কি ইচ্ছাৰমন তালুকদাৰ ঘৰ ক'ত ঘৰ মাছগাঁও ইয়াত আহি কেনে লাগিল বহুত ভাল লাগছে মেলাটো বহুত ভাল তামাম এনজয় কৰিলা না তামাম এনজয় কৰিলা ভাইটি তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম ৰাজ কুমাৰ সিংহ ঘৰ কোনখিনিত মোৰ ঘৰ খৰাবাৰী এইটো বৰপেটা ৰোডৰ যিটো আঠিয়াবাৰী মহোৎসৱ অনুষ্ঠিত হৈছে তাত উপভোগ কৰিছে কেনে লাগিছে বহুত ভাল লাগিছে আহি পেলাই আৰু ইয়াতে আহাৰ কোনো মানে কিবা নাছিলে আহিছোঁ চালোঁ ভাল লাগিলে বহুত ইণ্ডিয়া গেট আহি সেলফি স্পটৰ বাহিৰে আপোনালোকে ইয়াত আন এটা সেলফি স্পট দেখা পাব ভণ্টি তোমাৰ নাম কি ঘৰ ক'ত ইয়াত আহি কেনে লাগিছে সেলফি স্পটত নিজকে বন্দী কৰি ৰখাৰ এক বিনম্ৰ প্ৰয়াস কৰা হ'ল সন্ধিয়া হৈ অহাৰ লগে লগে ইয়াত ক্ৰমাৎ জনসমাগম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সেলফি স্পটসমূহৰ উপৰিও আনন্দ মেলা এই মহোৎসৱৰ অন্যতম আকৰ্ষণ চাই লওক এইদৰে সন্ধিয়াৰ ভাগত কিদৰে লোকে লোকাৰণ্য হৈ পৰিছে আঠিয়াবাৰী মহোৎসৱ থলী আনন্দ মেলাৰ লগতে খাদ্য মেলাও এই মহোৎসৱৰ অন্যতম আকৰ্ষণ আমি ইয়াত পাটি সাপ্তাহ পিঠাৰ জুতি লৈ চালোঁ ওয়াও বিৰাট টেষ্টি টেকেলি পিঠা পাটি সাপ্তাহ পিঠাৰ লগত আপোনালোকে ইয়াত গৰম তেলত ভজা পটেটো ৰোল চিপছৰ সোৱাদ ল'ব পাৰে অৱশ্য গেষ্ট্ৰাইটিছ ৰোগীসকল ইয়াৰ পৰা আঁতৰত থকাই ভাল সেলফি আনন্দ মেলা খাদ্য মেলাৰ উপৰি এই মহোৎসৱৰ অন্যতম আকৰ্ষণ হ'ল গ্ৰন্থমেলা
এই মহোৎসৱত শিৱাংগ দা বুকছ আৰু ৰেখা প্ৰকাশনৰ বিপণীয়ে অংশগ্ৰহণ কৰিছে। আপুনিও উক্ত বিপণীসমূহৰ পৰা গ্ৰন্থ ক্ৰয় কৰি অধ্যয়ন বিপ্লৱত অৰিহণা যোগাব পাৰে। এয়া আঠিয়াবাৰী মহোৎসৱৰ মুখ্য কাৰ্যালয়। দৰ্শক বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সন্ধিয়াৰ ভাগত এইদৰে ক্ৰমাৎ আঠিয়াবাৰী মহোৎসৱস্থলী জনসমুদ্ৰত পৰিণত হৈছে। আপোনালোকেও আহক আৰু উপভোগ কৰক। ধন্যবাদ।